আপুনিও এজন টেট পৰীক্ষাৰ্থী নেকি যদি আপুনি এজন টেট পৰীক্ষাৰ্থী আৰু আপুনি পৰীক্ষাৰ কাৰণে আহিব লগা টেট পৰীক্ষাটোৰ কাৰণে কেনে ধৰণৰ প্ৰস্তুতি চলাই আছে বা আপুনি চিন্তা কৰি আছে নে কেনেকৈ প্ৰস্তুতি চলালে মই এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'ম গতিকে আপুনি যদি বহুত কষ্ট কৰি আছে আৰু আপুনি বিভিন্ন ধৰণে প্ৰস্তুতি চলাই আছে আৰু আপুনি যদি গাইডবুক ফলো কৰি আছে আৰু গাইডবুকৰ যদি বা বিভিন্ন কিতাপৰ পৰা যদি বা গাইডবুকৰ পৰা যদি আপুনি খালি আৰ্হি প্ৰশ্ন উত্তৰবোৰ চাই আছে বৰ্তমানলৈকে তেতিয়া হলে আপুনি আজিৰ পৰা আপোনাৰ পঢ়াৰ পদ্ধতিটো চেঞ্জ কৰক আপুনি আৰ্হি প্ৰশ্ন উত্তৰৰ লগতে আপুনি কনসেপ্টৰ ওপৰত গুৰুত্ব দিয়ক অৰ্থাৎ সিলেবাস অনুসৰি প্ৰত্যেকটো টপিকৰ ওপৰত আপুনি কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক আৰু আপুনি যদিহে গাইডবুক ফলো কৰি আছে সেই গাইডবুকত যিবোৰ টপিকৰ ওপৰত ব্যাখ্যা আছে সেই ব্যাখ্যাবোৰ ভাল ধৰণে পঢ়ক আৰু তাৰ পৰা শুদ্ধ কনসেপ্ট এটা ল'বলৈ চেষ্টা কৰক যেতিয়া আপোনাৰ শুদ্ধ কনসেপ্ট প্ৰত্যেকটো বিষয়ৰ ওপৰত থাকিব তেতিয়া হলে আপুনি সেই বিষয়ৰ ওপৰত যিকোনো প্ৰশ্ন আহিলে আপুনি শুদ্ধ উত্তৰ কৰিবলৈ সক্ষম হ'ব আৰু যদি আপুনি খালি আৰ্হি প্ৰশ্ন উত্তৰবোৰ আজিলৈকে চাই আছে কনসেপ্টৰ ওপৰত গুৰুত্ব দিয়া নাই কিন্তু আপোনাৰ বহুত কষ্ট কৰিও আপুনি আপোনাৰ কষ্টৰ ফল নাপাব পাৰে অৰ্থাৎ আপোনাৰ বহুত কষ্ট কৰিও আপুনি ঠক খাব পাৰে সেয়েহে আপুনি আৰ্হি প্ৰশ্ন উত্তৰৰ লগতে কনসেপ্টটো ক্লিয়াৰ কৰক কাৰণ চাওক আপুনি এটা টপিকৰ ওপৰত 1000টা আৰ্হি প্ৰশ্ন উত্তৰ চাব পাৰে কিন্তু সেই 1000টাৰ ভিতৰতে যি পৰীক্ষাত আহিব তাৰ কোনো 100% গ্যাৰান্টি নাই বা সম্ভাৱনা নাই গতিকে আপোনাৰ যদি আৰ্হি প্ৰশ্ন উত্তৰবোৰ চাই আছে সেইবোৰৰ ভিতৰতে যদি আপোনাৰ কমন নপৰে তেতিয়া হলে আপুনি শুদ্ধ উত্তৰ কৰিব নোৱাৰিব কিন্তু আপোনাৰ যদি বিষয়বস্তুৰ ওপৰত শুদ্ধ কনসেপ্ট থাকে তেতিয়া হলে তাৰ পৰা যিকোনো প্ৰশ্ন আহিলে আপুনি শুদ্ধ উত্তৰটো কৰিবলৈ সক্ষম হ'ব সেয়েহে আপুনি পঢ়াৰ পদ্ধতিটো চেঞ্জ কৰক যদিহে আপুনি চেঞ্জ কৰা নাই এই বিষয়ৰ ওপৰত বহুতৰে নলেজ আছে কিন্তু আজি মই মোৰ নিজৰ নলেজ বা নিজৰ অভিজ্ঞতাখিনি আপোনালোকৰ ওচৰত শেয়াৰ কৰিব বিচাৰিছো যে কেনেকৈ চাব লাগে মোৰ মতে চাব লাগে এনেকৈ যে আমি আৰ্হি প্ৰশ্ন উত্তৰ চোৱাটো প্ৰয়োজন আছে আৰু আৰ্হি প্ৰশ্ন উত্তৰৰ লগতে আমি আমাৰ সিলেবাস অনুসৰি যিবোৰ টপিক আছে যিবোৰ বিষয় আছে সেই বিষয়বোৰৰ ভিতৰত আমাৰ কনসেপ্টবোৰ ক্লিয়াৰ কৰিব লাগে সেই বিষয় বস্তুৰ ভিতৰত যিবোৰ কনসেপ্ট আছে সেই কনসেপ্টবোৰ ক্লিয়াৰ কৰিব লাগে আৰু প্ৰত্যেকটো বিষয়ৰ আমি যেতিয়া নেকি আমি ধাৰণাবোৰ আমাৰ ক্লিয়াৰ থাকিব তেতিয়া হলে সেই বিষয়ৰ ওপৰত যিকোনো প্ৰশ্ন আহিলে আমি শুদ্ধ উত্তৰ কৰিবলৈ সক্ষম হ'ম যদি আপুনি আৰ্হি প্ৰশ্ন উত্তৰ চোৱাত ব্যস্ত আছে তেতিয়া হলে এইবাৰৰ ঠক খাব পাৰে আৰু এটা কথা কও আপুনি খালি গাইডবুকখনকে ভৰসা নকৰিব গাইডবুকৰ ওপৰতে যদি আপুনি নিৰ্ভৰ কৰি আছে তেতিয়া হলে আপুনি এইবাৰৰ ঠক খাব পাৰে কাৰণ 100% গ্যাৰান্টি নাই যে গাইডবুকৰ পৰা গটেইটা আহিব গতিকে গাইডবুকৰ লগতে আপুনি বিভিন্ন কিতাপ সংগ্ৰহ কৰক যদি আপুনি এলপি সেকশনৰ কাৰণে এপ্লাই কৰিছে ধৰ লোৱাৰ প্ৰাইমাৰী কাৰণে এপ্লাই কৰিছে তেতিয়া হলে আপুনি লোৱাৰ প্ৰাইমাৰী লেভেলৰ যিবোৰ আমাৰ পৰিবেশ কিতাপ আছে সেই আমাৰ পৰিবেশ কিতাপবোৰ ভাল ধৰণে পঢ়ক তাৰ পৰাও টেট পৰীক্ষাত বহু কেইটা প্ৰশ্ন আহা দেখা গৈছে যোৱা বছৰ কেইটাত গতিকে সেই কিতাপবোৰ ভাল ধৰণে পঢ়ক যদি আপুনি সোশ্যালৰ কাৰণে এপ্লাই কৰিছে সোশ্যাল সায়েন্স টিচাৰৰ কাৰণে তেতিয়া হলে আপুনি 6 to 8 লৈকে যিবোৰ সোশ্যাল সায়েন্সৰ কিতাপ আছে বা তাৰ ওপৰতো যিবোৰ আছে সোশ্যাল সায়েন্সৰ কিতাপ আপুনি সেইবোৰ পঢ়ক গাইডবুকো পঢ়ক আৰু যদি ম্যাথ সায়েন্সৰ টিচাৰৰ কাৰণে এপ্লাই কৰিছে তেতিয়া হলে আপুনি আপাৰ প্ৰাইমাৰী যিবোৰ ম্যাথছ আৰু সায়েন্সৰ কিতাপ আছে তাৰ লগতে তাৰ ওপৰৰ হাই স্কুল লেভেলৰ যিবোৰ সায়েন্স আৰু ম্যাথছৰ কিতাপ আছে সেইবোৰো পঢ়ক আৰু গাইডবুকো পঢ়ক খালি গাইডবুকখনকে ভৰসা নকৰিব গাইডবুকখনৰ ওপৰত সম্পূৰ্ণ দায়িত্ব এৰি নিদিব কাৰণ গাইডবুকৰ পৰা যদি আপুনি গাইডবুকখনৰ ওপৰত যদি ভৰসা কৰিছে তেতিয়া হলে এইবাৰৰ ঠক খাব পাৰে কাৰণ গাইডবুকৰ পৰা যে গটেখিনি আহিব তাৰ কোনো গ্যাৰান্টি নাই গতিকে বিভিন্ন কিতাপ পঢ়ক পৰিবেশৰ ওপৰত ভাল কিতাপ আছে সেই পৰিবেশৰ ভাল কিতাপবোৰ আনক আৰু যিমানখিনি সম্ভৱ হয় আপোনাৰ সময়ে মিলে সিমানখিনি আপুনি পঢ়ক আৰু এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'ব যদিহে আপুনি আজিলৈকে কনসেপ্টৰ ওপৰত গুৰুত্ব দিয়া নাই তেতিয়া হলে আমাৰ মাজত আৰু কম সময় আছে আজিৰ পৰা আপুনি গুৰুত্ব দিয়ক কনসেপ্টৰ ওপৰত আৰু কনসেপ্টৰ ওপৰত যেতিয়া ভাল কনসেপ্ট এটা যেতিয়া প্ৰত্যেকটো বিষয়ৰ পৰা শুদ্ধ কনসেপ্ট এটা আপুনি ক্লিয়াৰ কৰিব পাৰিব আপুনি ৰাখিব পাৰিব তেতিয়া হলে আপুনি তাৰ ওপৰত যিকোনো প্ৰশ্ন আহিল তাৰ শুদ্ধ উত্তৰ কৰিবলৈ একেবাৰে পাৰিব আৰু যদি আপুনি এটা কনসেপ্টৰ ওপৰত 1000 চালে প্ৰশ্নটো আৰ্হি প্ৰশ্নটো 1000 চালে কি হ'ব সেই 1000ৰ পৰা যদি কমন নপৰে আপুনি তাৰ ভিতৰত যদি নাহে তেতিয়া হলে তাৰ অন্য প্ৰশ্ন আহিলে শুদ্ধ উত্তৰ কৰিবলৈ আপুনি নোৱাৰিব গতিকে আজিৰ পৰা আপোনাৰ পঢ়াৰ পদ্ধতি যদি বেলেগ আছিল তেতিয়া হলে চেঞ্জ কৰক
কাৰণ আমাৰ মাজত সময় নাই খুব কম সময়ত আমি গোটেই সিলেবাস কভাৰ কৰিব লাগিব আৰু যিসকলে দুখন পেপাৰৰ কাৰণে টেটত এপ্লাই কৰিছে অৰ্থাৎ এলপি আৰু এমিৰ কাৰণে তেওঁলোকৰ কাৰণে সময়ৰ আৰু অভাৱ কাৰণ তেওঁলোকে দুখন পেপাৰৰ কাৰণে পঢ়িব লাগিব গতিকে খুব কম সময় আছে এই কম সময়ৰ ভিতৰত আপুনি প্ৰত্যেকটো বিষয়ৰ ওপৰত কনসেপ্টবোৰ ক্লিয়াৰ কৰক আৰু যেতিয়া আপুনি কনসেপ্টবোৰ ক্লিয়াৰ কৰিব নিশ্চয় আপুনি তাৰ ওপৰত প্ৰশ্ন আহিলে শুদ্ধ উত্তৰ কৰিবলৈ সক্ষম হ'ব যদিহে আপুনি আৰ্হি প্ৰশ্ন উত্তৰবোৰ গুৰুত্ব দি আছে তেতিয়াহ'লে আজিৰ পৰা কনসেপ্টৰ ওপৰত গুৰুত্ব দিয়ক আৰ্হি প্ৰশ্ন উত্তৰ চাই আপুনি বহুত কষ্ট কৰিলেও যদি ভাল ফল এটা পাবলৈ সক্ষম নহয় তেতিয়াহ'লে আপোনাৰ নিজৰে বেয়া লাগিব গতিকে আপুনি বহুত পঢ়াত সময় দিব কষ্ট কৰিব কিন্তু আপুনি যদি শুদ্ধ পদ্ধতিত পঢ়া নাই বা অধ্যয়ন কৰা নাই তেতিয়াহ'লে আপুনি ভাল নম্বৰ পাবলৈ সক্ষম নহ'ব সেয়েহে আপোনালোকৰ নিশ্চয় সকলোৰে এই বিষয়ৰ ওপৰত নলেজ আছে বা এক্সপিৰিয়েন্স আছে গতিকে সেই নলেজৰ ওপৰত ভিত্তি কৰি আপুনি কেনেকৈ চালে আপুনি ভাল নম্বৰ পাবলৈ সক্ষম হ'ব তাৰ ওপৰতো গুৰুত্ব দিয়ক অকল পঢ়িলেই নহ'ব খুব সময় পঢ়াত দিলেই নহ'ব কি বিষয়ৰ ওপৰত পঢ়িছা বা কেনেকৈ পঢ়িছা তাৰ ওপৰত খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে এই কেনেকৈ পঢ়িব লাগিব তাৰ ওপৰতো গুৰুত্বপূৰ্ণ ভূমিকা দি গুৰুত্ব দি কেনেকৈ পঢ়িব লাগিব তাৰ ওপৰত খুব গুৰুত্ব দিয়ক আৰু সেই তেনেকৈ গুৰুত্ব দি এটা ভাল পদ্ধতিত পঢ়ক আৰু ভাল নম্বৰ পাবলৈ সক্ষম হ'ব আৰু শুদ্ধ উত্তৰ যিকোনো প্ৰশ্ন আহিলে বিষয়ৰ শুদ্ধ উত্তৰ কৰিবলৈ সক্ষম হ'ব যদিহে কনসেপ্টটো ক্লিয়াৰ থাকে গতিকে আৰ্হি প্ৰশ্ন উত্তৰো চাওক লগতে কনসেপ্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ক আৰু মই শেষবাৰৰ কাৰণে কৈছোঁ অকল গাইডবুকখনকে ভৰসা কৰি নাথাকিব বিভিন্ন কিতাপ পঢ়ক যিমানখিনি আপোনাৰ সম্ভৱ হয় যিমানখিনি আপোনাৰ সময় মিলে আপুনি বেলেগ বেলেগ কিতাপ পঢ়ক পৰিৱেশৰ ওপৰত বিভিন্ন কিতাপ পঢ়ক সোশ্যালৰ ওপৰত বিভিন্ন কিতাপ পঢ়ক সায়েন্সৰ ওপৰত বিভিন্ন কিতাপ পঢ়ক গাইডবুকখনো পঢ়ক কিন্তু সম্পূৰ্ণ ভৰসা গাইডবুকখনক নকৰিব